ছাত্ৰ ছাত্ৰীসকল এইটো ভিডিঅ'ত আলোচনা কৰিম ক্লাছ 10ৰ বিদ্যুৎ লেছনৰ অনুসৰণিৰ মেথছ কেইটা আলোচনা কৰিম আৰু তোমালোকে যদি প্ৰথমবাৰ মোৰ চেনেলটো চাই আছা তেতিয়াহ'লে মোৰ চেনেলটো তোমালোকে সাবস্ক্ৰাইব আৰু লাইক কৰিবলৈ নাপাৰিবা যদি বুজি পোৱা তেতিয়াহ'লে তোমালোকে সাবস্ক্ৰাইব কৰিবলৈ নাপাৰিবা আৰু লাইক কৰিবলৈ নাপাৰিবা সো 1 নম্বৰ কোৱেশ্চনটো দিছে কি আছে চোৱা মোৰ তাত কিতাপ নাই মই মোবাইলৰ পৰা কিতাপৰ PDF ফাইল উলাই লৈছো তাৰ পৰা মই মেথছ কেইটা তোমালোকক বুজাই দিম সো 1 নম্বৰ কোৱেশ্চন R ৰোডৰ এডাল তার 5টা সমান ভাগলৈ বিভক্ত কৰা হ'ল অৰ্থাৎ এনেকে ধৰা R ৰোডৰ এডাল তার 5টা ভাগত ভাগ কৰিছে এটা দুটা তিনিটা চাৰিটা 5টা ভাগত ভাগ কৰিছে টোটাল ৰোড হৈছে R গোটেইখিনিৰ R ৰোড হ'ল এই অংশবোৰ সমান্তৰালভাৱে সংযোগ কৰা হ'ল এতিয়া চোৱা 5 অৰ্থাৎ প্ৰতিটো ইয়াত 5টা ভাগ আছে প্ৰতিটো ভাগৰ ৰোড কিমান হ'ব এটো টোটাল R আছে আৰক যেতিয়া আমি এটা এটো ভাগত কিমান পৰিব R ৰ 1/5 এটো তো R ৰ 1/5 পৰিব ৰোড পৰি আছে প্ৰতিটো ভাগতে টোটাল R ৰোড আছে 5টা ভাগ কৰিছো প্ৰতিটো ভাগতে R ৰ 1/5 কে পৰি আছে অৰ্থাৎ R 1 লগত 3 হলে R/5 প্ৰতিটো ভাগত কিমান কে পৰিছে R/5 এতিয়া তোমালোকে চোৱা ইয়াত ধৰি লোৱা এটা R1 R1 কিমান R/5 R2 R/5 R3 R/5 R4 R/5 R5 R/5 ফাৰ্ষ্ট ৰোড হল এতিয়া কেনেকৈ সংযোগ কৰিছে সমান্তৰালভাৱে therefore এতিয়া ইয়াত কৈছে সমান্তৰালভাৱে সংযোগ কৰা হয় যদি হজাৰটোৰ সমতুল্য ৰোড r' হয় তেতিয়া সমান্তৰালভাৱে সংযোগ কৰিলে তোমালোকে জানা কি হয় 1/rp হয় কিন্তু ইয়াত r' বুলি কৈছে 1/r1 plus 1/r2 plus 1/r3 1/r4 1/r5 তে ভ্যালু কেটা বহাই দিয়া 1/r1 মানে কিমান ইয়াত লিখা আছে r1 মানে হৈছে r/5 এটো হ'ব 1/1 r/5 1/ এটো প্লাস 1/5 এনেকে 5 বাৰ লিখিছো আমি হল এটা চোৱা এই 5 টো ওপৰত যাবগে কি হ'ব 5/r প্লাস 5/r 5/r অঙ্কটো তোমালোকে বুজি লোৱা মুখস্থ কৰিব নালাগে বুজিলেহে অঙ্কটো পিছত তোমাৰ মনত থাকিব এটা চোৱা যেতিয়া আমি প্লাস কৰিম গুটেকেটা একই হয় কি হ'ব 5 * 5/r 5টা আছে এখানে 5 * সেম হয় যেন সেই কাৰণে 5 দিছো আগত 25/r পাইছা 1/r' মানে 25/r therefore r' কিমান পালা তোমালোকে উল্টাই দিয়া r/25 ওম পালা এতিয়া আমাৰ কি ওলাব লাগে r/r' কিমান therefore r/r' equal r তো r আৰু r' মানে হৈছে r/25 এই 25 টো ওপৰত গুচি যাব 25r ডিভাইড r ক্যান্সেল 25 ওম অর্থাৎ শুদ্ধ উত্তৰ হৈছে অপশন ডি 25 ওম নিশ্চয় তোমালোকে বুজি পাইছা তাৰ পিছত কৈছে তলৰ কোনটো ৰাহি বৈদ্যুতিক ক্ষমতা নিৰ্দেশ নকৰে অৰ্থাৎ বৈদ্যুতিক ক্ষমতা আমি জানো 2 নম্বৰটোত বৈদ্যুতিক ক্ষমতা মানে P ইকুৱেল BI আছে চিত আছে মানে এটো নিৰ্দেশ কৰে এটা কৈছে কোনটো নকৰে এতিয়া যেতিয়া আমি এটো এটা পাই গলো B ৰ ঠাইত আমি কি লিখিব পাৰিম তোমালোকে শিকিছিলা I ইকুৱেল Q/, তোমালোকে আৰু এটা উমৰ সূত্ৰ শিকিছিলা B = IR হয় নহয় এটো শিকিছিলা নাই এতিয়া B ঠাইত আমি বুৱাই দিছো B ইকুৱেল B ঠাইত কি লিখিম IR আৰু এটা I আছে যে কি হ'ব তো I² R দুটা পাই গলো এতিয়া আকৌ আমি এতিয়া দুটা পালো এটা এটো এটা দুটা এতিয়া I ৰ ঠাইত I মানে হল উমৰ সূত্ৰৰ পৰা আমি বনাব পাৰিম B/r এতিয়া লিখিম B/r হোল² into r তে কিমান হ'ব চোৱা B²/r² into r যেতিয়া কাটি দিম তেতিয়া কি থাকিব B²/r অৰ্থাৎ চোৱা তিনটা পাই গলো আমি হল এটা পালো
বি ইজ ইকুৱেল টু আই আৰ, এইটো আছে অপশ্যনত চি আছে, আৰু এটা পাইছোঁ আই স্কুৱেৰ আৰ, এইটো আছে এত আছে, আৰু এটা পাইছোঁ বি স্কুৱেৰ বাৰ আৰ, এইটো আছে ডিত, কোনটো নাই বি নাই, অৰ্থাৎ আই আৰ স্কুৱেৰ নিৰ্দেশ নকৰে। নিশ্চয় তোমালোকে এইটো বুজি পাইছা। তাৰ পিছৰ কুৱেশ্যন নম্বৰ 3 কি কৈছে চোৱা, একেবাৰে সহজ হয়। এটা বৈদ্যুতিক বাল্ব 220 ভোল্ট আৰু 100 ৱাটেৰে চিহ্নিত কৰা আছে। যেতিয়া 110 বিট ইয়াক ব্যৱহাৰ কৰা হয়, ই লোৱা ক্ষমতা কিমান হ'ব? এতিয়া বৈদ্যুতিক বাল্বৰ কি দিয়া আছে? বিভৱ দিয়া আছে আৰু পি দিয়া আছে। এতিয়া বি কিমান হৈ যাব কৈছে? বি 110 হৈ যাব। বি যদি 110 হৈ যায়, আগত বি আছিল 220, এতিয়া 110 হৈ গৈছে, তেতিয়া তাৰ ক্ষমতাটো কি হ'ব? কমি যাব। ৱাট মানে ক্ষমতা, আগত ক্ষমতা আছিল 100, এতিয়া ভল্টেজ কমি গ'ল, আধাখিনি কমি গ'ল, 110 হৈ গ'ল, তেতিয়া ক্ষমতা হ'ব 50 ৱাট, অৰ্থাৎ অপশ্যন চি হ'ব শুদ্ধ। তাৰপিছত কুৱেশ্যন নম্বৰ 5 দুটা বিন্দুৰ মাজৰ বিভৱ জুখিবলৈ বৰ্তনী এটা ভল্টমিটাৰ কেনেকৈ সংযোগ কৰিবা? মনত ৰাখিবা, বৰ্তনী লাগিলে শ্ৰেণীবদ্ধ হওক বা সমান্তৰাল হওক, সদায় বৰ্তনীত ভল্টমিটাৰ সমান্তৰালভাৱে সংযোগ কৰা হয়। তোমালোকে জানা বৰ্তনী দুই প্ৰকাৰৰ, শ্ৰেণীবদ্ধ সজ্জা বৰ্তনী আৰু সমান্তৰাল সজ্জা বৰ্তনী। 6 নম্বৰ কুৱেশ্যনটো মেথছ হয়, অলপ দীঘল হয়। তোমালোকক মই যিকেইটা নেকি অৰ্থাৎ কম সময়ত কৰিব পাৰোঁ এইকেইটা আমি কৰি দি আছোঁ। তাৰপিছত কুৱেশ্যন নম্বৰ 8ত কি আছে চোৱা, যেতিয়া এটা অজ্ঞাত ৰোধ 12 বিৰ এটা বেটাৰীৰ লগত সংযোগ কৰা হয়, অৰ্থাৎ গিভেন বি ইকুৱেল 12 ভোল্ট, তাত 2.5 মিলি এম্পিয়াৰ প্ৰবাহ চালিত হয়। আই দিয়া আছে 2.5 মিলি এম্পিয়াৰ, এইটো আমি এম্পিয়াৰত লৈ যাম, তেতিয়া আমি কি কৰিম 10 টু দি পাৱাৰ -3 ইনটু কৰি দিম, এম্পিয়াৰত গুচি গ'ল। ৰোধটোৰ ৰোধ কিমান? আৰ ইকুৱেল হোৱাট হ'ল? আমি এটা সূত্ৰ জানো, বি ইজ ইকুৱেল আই আৰ। এতিয়া আমাৰ আৰ ওলাব লাগে, আৰ কি হ'ব? আৰ ইকুৱেল বি বাই আই হ'ব। এতিয়া বিৰ ভেলু কিমান? 12, আৰু এইটো হৈছে 2.5 ইনটু 10 টু দি পাৱাৰ -3, ৰোধৰ একক ওম। এতিয়া তুমি ইয়াত পাই গৈছা, এই 10 টু দি পাৱাৰ 3 ওপৰত যাব, এইটো প্লাছৰ হৈ যাব, আৰু ইয়াত 2.5 হৈ গ'ল। এতিয়া তলত দশমিক এক ঘৰত, ওপৰত হ'ব 120 ইনটু 10 কিউব বাই 25, 5 দি কাটা, 5 দি 5 বাৰ, আৰু ইয়াত 5 দি দুবাৰ যাব, 10 আকৌ 20, 5 4 গুণ 20, আৰু তুমি পালা 24 ইনটু 10 কিউব বাই 5। 24ক তুমি 5ৰে হৰণ কৰি দিয়া, 5 4 গুণ 20, 4 ৰোল দশমিক দিয়া 0, 5 8 গুণ 40। আনচাৰটো কিমান হ'ল? 4.8 ইনটু 10 টু দি পাৱাৰ 3 ওম। আমি ৰোধ ওলাইছোঁ, সেইকাৰণে একক ওম হ'ল এইটো। তাৰপিছত কুৱেশ্যন নম্বৰ 9, এটা 9 ভোল্টৰ বেটাৰীৰ লগত 0.2 ওম, 0.3 ওম, 0.4 ওম, 0.5 ওম আৰু 12 ওমৰ ৰোধক কেইটা শ্ৰেণীবদ্ধ সংযোগ কৰা হৈছে, তেতিয়াহ'লে 12 ওম ৰোধকৰটোৰ মাজেৰে কিমান প্ৰবাহ চালিত হ'ব? চোৱা, ইয়াত কৈছে বহুতকেইটা ৰোধ দিছে আৰু ৰোধকেইটা শ্ৰেণীবদ্ধভাৱে সংযোগ কৰিছে, আৰু লাষ্টত কৈছে 12 ওমৰ ৰোধৰ মাজেৰে কিমান প্ৰবাহ চালিত হ'ব। ফাৰ্ষ্টত আমি কাম কৰি ল'ম, ৰোধককেইটা কেনেকৈ সংযোগ কৰিছে? শ্ৰেণীবদ্ধভাৱে, হয় নহয়? গিভেন, অৰ্থাৎ আমি গিভেন নহয়, আমি ফাৰ্ষ্টত ধৰি লওঁ R1 বুলি ধৰিছোঁ এটাক, R1 0.2 ওম, R2 0.3 ওম, R3 0.4 ওম, R4 0.5 ওম, R5 12 ওম, এইকেইটা ৰোধ আছে। এতিয়া কেনেকৈ সংযোগ কৰিছে? শ্ৰেণীবদ্ধভাৱে, therefore RS ইকুৱেল R1 প্লাছ R2 প্লাছ R3 R4 R5, শ্ৰেণীবদ্ধ ক'লে আমি যোগ কৰি দিম ৰোধকেইটা। এতিয়া চোৱা 0.2 আছে ওম,
0.3 ওম, 0.4 ওম, 0.5 ওম আৰু এটা আছে 12 ওম। এতিয়া যেতিয়া আমি যোগ কৰিম দহমিকেইটা কিমান হ'ব চোৱা, 0.2, 0.3, 0.4, 0.5 যেতিয়া যোগ কৰি দিম কিমান হ'ব ইয়াত 2, 3, 5, 10, 14 অৰ্থাৎ কিমান পাই গ'লো আমি ইয়াত 14 আৰু আছে 12 সেইটো লগত আমি যোগ কৰি দিওঁ 14 চোৱা ইয়াত হৈছে 14, 14 4 উকলিল 1, 2 1 3 1 অৰ্থাৎ কিমান পালো 13.4 ওম। যোগ কৰিছা তুমি যেনেকৈ কৰা 13.4 ওম পাই যাবা। আৰু বি আমাক দিয়া আছিল কিমান 9 ভোল্ট। এতিয়া আমি ইয়াৰ পৰা প্ৰবাহটো উলিয়াই লওঁ কাৰণ ইয়াত আমাৰ মুঠ আৰটো ওলাই গ'ল আৰু বিভেদ আছে। এতিয়া প্ৰবাহটো কি হ'ব আমি জানো বি আৰু আৰ থকা সূত্ৰটো হৈছে ওমৰ সূত্ৰ বি ইকুৱেল টু আই আৰ। এতিয়া আই কি হ'ব দিয়াৰফৰ আই ইকুৱেল হ'ব বি বাই আৰ। বিৰ ভেলু বহাই দিয়া 9 আৰু এইটো হ'ব 13.4। দহমিক এঘাৰত আছে ওপৰত 90 হৈ যাব তলত হ'ব 134। কটাকটি কৰা 2 দি 40 5 টাইম, 2 দি 6 টাইম 7 টাইম 67। এতিয়া 45ক তুমি 67ৰে হৰণ কৰি দিয়া। 45ক যদি তুমি 67ৰে হৰণ কৰা নাযায় ইয়াত দহমিক দিব লাগিব 0 হ'ব 6 6 7 গুণ 6 7 গুণ 7 7 গুণ 49 9 উকলিল 4 7 গুণ 42 42 আৰু 4 46 বেছি হৈ যায় গতিকে আমি 6 বাৰ দিম 6 7 গুণ 42 আৰু 2 উকলিল 4 36 36 আৰু 4 40 ইয়াত ৰৈ গ'ল 8 ইয়াত ৰৈ গ'ল 1 গুচি গৈছিল ইয়াত 4 ৰৈ গ'ল আৰু এটা 0 দিয়া। এতিয়া আকৌ এতিয়া যদি আমি কেইবাৰ দিব পাৰিম 7 বাৰ 7 7 গুণ 49 9 উকলিল 4 42 আৰু 4 46 কিমান পালা তুমি ইয়াত 1 আৰু ইয়াত পাইছা 1 শুনা দিছা। এতিয়া এবাৰ যাব দহমিক পাছত 2 গড় ল'লেই হ'ল কি হ'ব 0.67। আমি 3 গড় চাম 5তকৈ বেছি নে কম ইয়াত দেখিছোঁ 5তকৈ কম গতিকে নাহে 0.67 এম্পিয়াৰ পাই গ'লা। প্ৰবাহটো তুমি পাই গৈছা। এতিয়া আমাক সুধিছে 12 ওমৰ মাজেৰে কিমান প্ৰবাহ চালিত হ'ব। চোৱা ইয়াত আমি এটা বস্তু লিখিম আমি জানো যদি কোনো বৰ্তনীত ৰোধককেইটা শ্ৰেণীবদ্ধভাৱে সংযোগ কৰা হয় তেতিয়াহ'লে প্ৰতিটো ৰোধৰ মাজেৰে একে প্ৰবাহ চালিত হয় এইটো আমি জানো। গতিকে এই 0.2 ওমৰ মাজেৰে মুঠ প্ৰবাহ যিমান আছে গোটেইকেইটাৰ মাজেৰে একে প্ৰবাহ যাব। বুজিছা নাই বস্তুটো। ধৰা এনেকৈ সংযোগ কৰিছে বৰ্তনীটো বনাই পেলাই এনেকৈ সংযোগ কৰিছে এনেকৈ ৰোধকেইটা লগাই দিছে। এতিয়া কৈছে প্ৰবাহটো কিমান 0.67 প্ৰবাহ যায়। গতিকে ইয়াত ধৰা R1 ৰোধ ইয়াত R2 ৰোধ ইয়াত R3 ৰোধ তেনেকৈ আছে গোটেইখিনিৰ মাজে এইটোৰ মাজেৰে 0.67 যাব এইটোৰ মাজেৰে যাব এইটোৰ মাজেৰে যাব গোটেইখিনিৰ মাজেৰে 0.67 মাজেৰে প্ৰবাহ যাব কাৰণ যিহেতু শ্ৰেণীবদ্ধভাৱে সংযোগ কৰিছে। কম যিহেতু শ্ৰেণীবদ্ধভাৱে সংযোগ কৰিছে শ্ৰেণীবদ্ধভাৱে সংযোগ কৰিছে সেয়ে প্ৰতিটো ৰোধৰ মাজেৰে একে প্ৰবাহ চালিত হ'ব। গতিকে 12 ওম ৰোধৰ মাজেৰে একে প্ৰবাহ মানে 0.67 এম্পিয়াৰ প্ৰবাহ চালিত হ'ব।